নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহি আপোনালোকৰ ওচৰ পাইছোহি। আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পৰা জ্যোতি বৰুৱাই লিখি পঠিওৱা এক বৰ ভয় লগা আৰু শিহৰণকাৰী ঘটনা। কিন্তু তাৰ আগতে আপোনালোকক অনুৰোধ কৰিম, যিসকলে এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদিহে বেয়া নাপায় আৰু অসুবিধা নহয় ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়ো জ্যোতিৰ লগতনো কি ঘটিলে তাকে শুনিবলৈ। জ্যোতিৰ লগত এই ঘটনাটো 2013 চনত ঘটিছিলে। জ্যোতিহঁতৰ ঘৰ গুৱাহাটীতে আৰু তেওঁ গুৱাহাটীতে বিয়া হৈছে। 2013 চনত তেওঁ HS ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট আছিলে। জ্যোতিৰ খুৰাক আৰু বৰ্তাকহঁতৰ ঘৰ হাজোত, গতিকে যেতিয়াই জ্যোতিয়ে বন্ধ পায় তেওঁ খুৰাকহঁতৰ ঘৰত থাকিবলৈ যায়। খুৰাকৰ এজনী সৰু কণমানি ছোৱালী আছে আৰু তাই বৰ মৰম লগা বোলে, সেয়েহে তাইৰ লগত সময় কটাই জ্যোতিয়ে ভাল পায়। সেইদিনাখনো আছিল জ্যোতিৰ কলেজ বন্ধ আছিল কিবা কাৰণত, সেয়েহে তাই মাকহঁতৰ পৰা পৰামৰ্শ লৈ হাজোলৈ গ'ল কেইদিনমান খুৰাকহঁতৰ ঘৰত থাকিম বুলি। যিদিনাখন জ্যোতি হাজোলৈ গৈছে সেইদিনাই আকৌ দেউতাকে, মানে জ্যোতিৰ দেউতাকে খুৰাকক গুৱাহাটীলৈ মাতি পঠিয়াইছে কিবা এটা কাম আছে বুলি। গতিকে খুৰাকেও ভাল পালে, যিহেতু জ্যোতি গৈছিলে খুৰীয়েকৰ অলপ লগ এটা হ'ব ৰাতি থাকিবলৈ, গতিকে খুৰাক গুৱাহাটীলৈ আহিলে। জ্যোতিহঁতৰ বৰমাকহঁতো ওচৰতেই থাকে আৰু বৰমাকৰ জীয়েকো জ্যোতি গৈছে বুলি খুৰাকৰ ঘৰলৈকে আহিছিলে। গতিকে দুয়োজনী ছোৱালীয়ে খুৰাকৰ অকণমানিজনীৰ লগত সময় কটাই আছে। পিছে কিবা এটা কামত বৰমাকৰ জীয়েক ঘৰলৈ যাব লগা হ'ল। সেইদিনাখন ৰাতি জ্যোতিৰ খুৰীয়েক আৰু কণমানিজনী, ঘৰত কেৱল 3টা প্ৰাণী, খুৰাক ঘৰত নাছিল। আৰু সেইদিনাখন বৰষুণো দি আছিল, সেয়েহে কাৰেণ্টটো নাছিল বোলে হাজোত। সেয়েহে জ্যোতিৰ খুৰীয়েকে ক'লে যে আজি সোনকালে ভাত পানী খাই আমি শুই থাকোঁ। সেই বুলি সময়মতে ভাত পানী বনাই তিনিওজনীয়ে ভাত পানী খালে আৰু নিশা প্ৰায় 10 মান বজাত তেওঁলোক শুবলৈ গ'ল। জ্যোতিৰ খুৰীয়েক আৰু অকণমানিজনী তেওঁলোকৰ বেডৰুমত আৰু কাষতে থকা গেষ্ট ৰুমটোত জ্যোতি শুই আছে। আৰু জ্যোতিৰ পিছে টোপনি অহা নাই আৰু সেইদিনাখন বৰষুণো দি আছিলে, গতিকে কাৰেণ্টটো নাছিলে আৰু অলপ অসজা তাই অনুভৱ কৰিছে, সেয়েহে তাই টোপনি যোৱা নাই। বিচনাতে ইফাল সিফাল কৰি আছে, কিন্তু তাই অনুভৱ কৰিছে যেন ৰুমটো মানে অলপ বেলেগ ধৰণৰ হৈ গৈছে। নিশা হৈ অহাৰ লগে লগে ৰুমটোত যেন তাইৰ বাহিৰেও আৰু কোনোবা আছে। প্ৰথমে তাই ভাবিলে যিহেতু অকলে শুইছে, তাই এনেই অকলে শুৱাৰ অভ্যাস নাই, সেয়েহে হয়তো তাইৰ তেনেকুৱা লাগিছে। কিন্তু পিছত তাই অনুভৱ কৰিছে যে নহয়, সঁচাকৈ ৰুমটো কিবা এটা বেলেগ ধৰণৰ হৈ পৰিছে আৰু মানে যেন কোনোবাই তাইক চাই আছে, ৰুমটোত কোনোবাই খোজকাঢ়ি আছে, তেনেকুৱা তাই অনুভৱ কৰিছে। তাৰপিছত জ্যোতিয়ে শুনিছে ৰুমৰ ৱালখনত, যিখন ৱাল খুৰীয়েকৰ ৰুমৰ লগত লাগি থকা ৱালখন, কমন ৱালখন, সেইখনত কিহবাৰ শব্দ হৈছে। প্ৰথমে তাই ভাবিলে যে খুৰীয়েকহঁতে হয়তো ৰুমত সাৰ পাইছে বা টয়লেটলৈ উঠিছে, সেয়েহে শব্দ হৈছে, সেইবুলি তাই অকণমান মন দি শুনিলে। কিন্তু সেই শব্দটো মানে কোনো সাৰ পোৱাৰ কাৰণে নহয়, ৱালত যেন কিহবা এটা গধুৰ বস্তু বগাইছে বা কিহবাই থপৰিয়াইছে, তেনেকুৱা এটা শব্দ জ্যোতিয়ে স্পষ্ট শুনা পাইছে। তাৰপিছত তাই অনুভৱ কৰিছে যে ৰুমটোত কিবা এটা ক'লা ছায়া তাইৰ ওচৰত ঘূৰি ফুৰিছে আৰু তাইলৈ চাই আছে। জ্যোতিয়ে ইমানেই ভয় খাইছে যে ৰুমটোত তাই আৰু অকলে থাকিব পৰা নাই, এটা চিঞৰ মাৰি খুৰীয়েকৰ ৰুমলৈ সোমাই আহিলে। তেতিয়া খুৰীয়েকে সুধিলে যে কি হ'ল, কিয় চিঞৰিছিলা? জ্যোতিয়ে পিছে কোৱা নাই, যিহেতু সৰু ছোৱালীজনীও খুৰীয়েকৰ লগত আছে। তেতিয়া তাই ক'লে যে নাই, মই কিবা এটা ভয় খালোঁ, সপোন দেখা নিচিনা হ'ল, গতিকে মই আজি আপোনাৰ লগতেই শুম। সেইবুলি জ্যোতিয়ে খুৰীয়েকৰ লগত শুবলৈ চেষ্টা কৰিলে। তেতিয়া খুৰীয়েকে তাইক লাহেকৈ কৈছে যে মই শুনা শব্দবোৰ তুমিও শুনিছা নেকি? মানে জ্যোতিয়ে যি অনুভৱ কৰি আছে কাষৰ ৰুমটোত, সেই একেই অনুভৱ খুৰীয়েকেও সেই ৰুমটোত কৰি আছিলে। যেন কোনোবাই ৱালত কিবা শব্দ কৰি আছে, ৰুমটোত যেন তেওঁলোকৰ বাহিৰেও আৰু কোনোবা আছে, তেনেকুৱা তেওঁলোকে অনুভৱ কৰিছিলে। তেতিয়া জ্যোতি খাটাং হ'ল যে এইটো আচলতে তাইৰ ভ্ৰম নহয়, সঁচাকৈয়ে ঘৰটোত কিবা এটা হৈ আছে। আৰু তেনে সময়তে এটা বৰ ডাঙৰ ঢেৰেকনি মাৰিলে। ঢেৰেকনি মৰাৰ লগে লগেতো বিজুলীও মাৰে, গতিকে একদম পোহৰ হৈ গ'ল, মানে খিৰিকীৰে পূৰা পোহৰটো সোমাই আহিছে। আৰু সেই বিজুলী ঢেৰেকনিৰ পোহৰত জ্যোতি আৰু জ্যোতিৰ খুৰীয়েকে স্পষ্ট দেখিছে এটা ক'লা ছায়া তাহাঁতৰ বিচনাখনৰ ওচৰতে থিয় হৈ তাহাঁতলৈ বৰ ভয় লগাকৈ চাই আছে। সেই ছায়াটো দেখাৰ লগে লগে জ্যোতিৰ খুৰীয়েক আৰু জ্যোতিয়ে এটা উৎকট চিঞৰ মাৰিলে আৰু দুয়োজনী উঠি বিচনাত বহিলে। লগে লগে ভগৱানৰ নাম লৈছে দুয়োজনীয়ে আৰু বিৰাট ভয় খাইছে। ভগৱানৰ কৃপাত তাৰ পাছতেই কাৰেণ্টটো আহিলে। কাৰেণ্টটো অহাৰ লগে লগে ৰুমৰ লাইটকেইটা খুৰীয়েকে জ্বলাই দিলে আৰু সেইদিনাখন ৰাতি আচলতে দুয়োজনীয়ে উজাগৰেই কটাবলগীয়া হ'ল।
পিছদিনাখনৰ কথা খুৰাক ৰাতিপুৱা আহিলে কিন্তু কিবা এটা কাৰণত আকৌ তেওঁ যাব লগা হ'ল সেয়েহে এইবাৰ জ্যোতিয়ে ক'লে যে মই অকলে শুব নোৱাৰোঁ বৰমাৰ ছোৱালীজনীক আজি ৰাতি থাকিবলৈ মাতি আনো গতিকে তাইক মাতি আনিলে বেডৰুমত জ্যোতিৰ খুৰীয়েক আৰু অকণমানজনী শুইছে আৰু কাষৰ ৰুমটোতে বৰমাকৰ জীয়েকে জ্যোতিয়ে শুই আছে নিশা আকৌ সেই একেই অৱস্থা তাই অনুভৱ কৰিছে এটা কলা ছায়া ৰুমটোৰ ভিতৰত আছে আৰু সেই শব্দবোৰ তাই শুনিছে এইবাৰ কেৱল ৱালতেই শব্দ শুনা নাই ঘৰৰ পিছফালে বাৰীখনত যেন কোনোবাই কাঠ কাটি আছে তেনেকুৱা শব্দ তাই স্পষ্ট শুনিছে আৰু সেই শব্দটো জ্যোতিয়ে শুনাৰ লগতে জ্যোতিৰ বায়েকেও মানে বৰমাকৰ জীয়েকেও শুনিছে আৰু আগবেলা আচলতে জ্যোতিয়ে আগদিনাখন ৰাতি কি ঘটিছিলে তেওঁলোকৰ লগত সকলোখিনি বৰমাকৰ জীয়েকক বিৱৰি কৈছে গতিকে বায়েকে ঘটনাটো জানি কি হৈছিলে আৰু বায়েকেও স্পষ্ট সেই শব্দটো শুনিছে বায়েক আকৌ বিৰাট সাহসী আছিল বোলে গতিকে জ্যোতিক কৈছে যে ব'ল আজি চাওঁগে কোনেনো কি কৰি আছে আৰু আমাক কোনেনো ভয় খুৱাই আছে জ্যোতিয়ে তাইক বাৰে বাৰে কৈছে যে নাই ৰাতিখন এনেকৈ অকলে ওলাই যাব নোৱাৰি কিন্তু তাই নুশুনে আৰু যিহেতু তাই যাবলৈ ওলাইছে গতিকে জ্যোতিও তাইৰ লগতেই গ'ল আৰু তাহাঁতে ৰুমৰ দৰজাখন খুলিছেহে মাত্ৰ লগে লগে তাহাঁতৰ কাষেদি সেই কলা ছায়াটো যিটো তাই অনুভৱ কৰি আছিলে তাহাঁতে অনুভৱ কৰি আছিলে সেই ছায়াটো তাহাঁতৰ কাষেদি ওলাই গৈছে আৰু বৰ মানে এটা যেন তাচ্ছিল্যকৰ হাঁহি এটা মাৰিছে তাহাঁতলৈ চাই উভতি চাইছে এটা হাঁহি মাৰিছে মানে মুখ এখন তেহেঁতে সেই ছায়াটোত দেখা পাইছে মুখৰ দৰে অৱয়ব এটা দেখা পাইছে আৰু হাঁহি এটা মাৰি পেলাই পিছফাললৈ গুচি গৈছে ওলাই গৈছে আৰু তেতিয়া জ্যোতিহঁতে দৰজাখন খোলাই নাছিলে পিছফালৰ তথাপিতো দৰজাখনে দিয়েই মানে পাৰ হৈ গুচি গৈছে লগে লগে তাহাঁতে বিৰাট বেছি ভয় খালে আৰু এটা চিঞৰ মাৰিলে চিঞৰ মৰাৰ লগে লগে জ্যোতিৰ খুৰীয়েক উঠি আহিলে আৰু ওচৰ পাজৰ থকা মানুহো ইমানেই বেছি চিঞৰিছে দুইজনী ছোৱালীয়ে যে কাষৰ মানুহখিনিও সাৰ পাই উঠি আহিছে আৰু সকলোৱে আহি তেতিয়া সুধিলে যে তেওঁলোকে ভাবিছে যে চোৰ ডকাইত সোমাব পাৰে মাইকী মানুহ অকলে আছে গতিকে সকলোৱে আহি সুধিলে যে কি হ'ল তেতিয়া তাহাঁতে কথাখিনি ক'লে আৰু তেতিয়া আচলতে ওচৰৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছিলে তেওঁলোকে জ্যোতি আৰু জ্যোতিৰ বৰমাকৰ জীয়েকক ধমক দিছে যে এই ৰাতিখন তহঁতে কিহৰ মহা দেখাবলৈ গৈ মানে দৰজাখন খুলিবলৈ ওলাইছ আজি যদি দৰজাখন খুলিলিহেঁতেন তহঁতৰ লগত বিৰাট ডাঙৰ বিপদ হ'লহেঁতেন সেই ঘটনাটো ঘটাৰ পাছত তাহাঁতে বিৰাট বেছি ভয় খালে সেই ৰাতি তাহাঁতে নোখোৱাকৈ কটালে উজাগৰে কটালে আৰু পিছদিনাখন খুৰাক আহি পোৱাৰ পাছত গোটেইখিনি কথা বিৱৰি ক'লে গাঁৱৰ মানুহে ইতিমধ্যে কথাখিনি গম পাইছিলে গতিকে সমাজক মাতি আনি এক নাম প্ৰসংগ কৰিলে জ্যোতিহঁতৰ খুৰাকৰ ঘৰত আৰু সেই দিনাখনৰে পৰা আচলতে ভগৱানৰ কৃপাত তেওঁলোকৰ লগত একো ঘটনা ঘটা নাই এই ঘটনাটো আছিল 2013 চনৰ কিন্তু এতিয়াও জ্যোতিৰ মানে খুৰীয়েক বৰমাকৰ জীয়েক আৰু তাই যেতিয়া একলগ হয় তেতিয়া তাহাঁতে কথা পাতে যে আচলতে সেই নিশা দুটাত কি ঘটিছিলে আৰু কোন আছিলে কাৰ এইটো ছায়া আছিলে যি তাহাঁতৰ লগত আছিলে আৰু তাহাঁতলৈ চাই এক তাচ্ছিল্যকৰ হাঁহি মাৰিছিলে আৰু লগতে কৈছিলে যে ময়ো তহঁতৰ লগত এই পৃথিৱীতেই আছোঁ